এইফালে দেখিছেনে বাহঁতৰ মন্দিৰভাগ ধুনীয়াকৈ সজাই তুলিছে লক্ষী পূজাৰ দিনা কেনেকুৱা লাগিছে জনাবচোন। আৰু তাৰপিছতে আমি আহিলোঁ এতিয়া লক্ষী পূজা মানে বাহঁতৰ ঘৰৰ পৰা অলপ আঁতৰত এনেকৈ লক্ষী পূজা পাতে আৰু তালৈকো গ'লোঁ বাহঁতৰ লগত আৰু আপোনালোককো পৰিৱেশটো দেখুৱাই দিলোঁ কিমান মানুহ হৈছে আৰু ভাল লাগিলে। এবাৰ প্ৰথম মই বৰিহাটত লক্ষী পূজা চাবলৈ গৈছোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ। এইবাৰ পূজা চালোঁ আৰু ইয়াতে তাৰপিছত আমি যাম বৰিহাটলৈ, তাত ডাঙৰকৈ লক্ষী পূজা পাতে আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ বৰিহাটৰ লক্ষী পূজা। দেখিছেনে কিমান মানুহ হৈছে, মানে ঠেলা ঠেলি আৰু খোজ কাঢ়িবই নালাগে, হেঁচা ঠেলাতে মানে আগবাঢ়ি যাব পাৰি। আৰু এইফালে দেখিছেনে আপোনালোকক অকণমান দেখুৱাই দিছোঁ, সেৱা কৰিবলৈও মানে চেণ্ডেলযোৰ খুলি পেলাই সেৱা কৰিব নোৱাৰি, মানে ইমানেই মানুহ হৈছে আপোনালোকে হেঁচি ঠেলি একদম সোমাবলগীয়া হৈছে। বহুত ভিৰ হয় আৰু ভাল লাগিলে এইবাৰ প্ৰথম লক্ষী পূজা বৰিহাটত মোৰ। ভাবিলোঁ আপোনালোককো এনেকৈ দেখাই দিওঁ বৰিহাটৰ লক্ষী পূজা। আৰু এইফালে দেখিছেনে কিমান মানুহ হৈছে, ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ আৰু যিহেতু ইমান মানুহ হৈছে আৰু আপোনালোককো দেখুৱাই দিলোঁ। দেখিছেনে কিমান মানুহ, খোজকাঢ়িব লগাই নাই আৰু মানে নিজে নিজে আহি থকা হৈছে আৰু ভাল লাগিলে। লক্ষী পূজা বুলি অলপ আহিলোঁ আৰু এইফালে কিবাকিবি পিছ কটা, কিন্তু দোকানখনত চোৱাটো চবৰে হেঁপাহ থাকে নহয় জানো, আৰু আমিও চালোঁ। তাৰপিছতে এইফালে বাবুহঁতৰ কাৰণে কিবা চাই আছে বাহঁতে আৰু আপোনালোককো অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো কিমান মানুহ হৈছে, ক'ৰ পৰা যে আহিছে। আপোনালোকেও যদি অহা নাই আহিবচোন এইভাগ লক্ষী পূজালৈ। আৰু আমি এইফালে ফুলদানি চাইছোঁ, ভাল লাগিছে আৰু বাকো ক'লোঁ চাওঁগৈ বোলাচোন, নলওঁ পাঁচ কথা। আৰু জেলেপি পূজা, জেলেপি নোলোৱাকৈতো নোৱাৰি, ভাবিলোঁ জেলেপিও লৈ লওঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। আৰু এইফালে শেষত চাওমিন খাইছে বাহঁতে আৰু মই খালোঁ এটা ৰোল, ভেজ ৰোল। দেখিছেনে মই যে ফুলদানি চাইছিলোঁ, এইফালে দুটা ফুলদানি লৈ আহিলোঁ আৰু কেনেকুৱা লাগিছে জনাবচোন। মোৰ কিন্তু বিৰাট ভাল লাগিছে, সেইটো কাৰণে দুটা টাবেদি ফুল লৈ নিলোঁ
আৰু বৰিহঁতত লৈছোঁ বৰকুচিলৈ লৈ আহিলোঁ মানে মামীহঁতৰ ঘৰলৈ আৰু ভাল লাগিলে সেইটো কাৰণে দুটা টাবে এটি ফুল লৈ ল'লোঁ। আৰু এইখিনিতে আপোনালোকক কৈছোঁ যিসকলে বৰিহঁতৰ লক্ষী পূজা চোৱা নাই এতিয়ালৈকে আহিবচোন, বহুত ভাল লাগে আৰু বহুত ডাঙৰকৈ পাতে। মই প্ৰথম এবাৰ বৰিহঁতৰ লক্ষী পূজা চালোঁগৈ, বাহঁতৰ ঘৰ তাতে মানে, আৰু বাৰ লগতে গ'লোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।